নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে এখন চাইকেল আৰু এইটো এটা ইভেণ্ট বন্ধু বান্ধৱীসকল সকলো কামৰ মাজতে এটা কৰি ভাল পোৱা কাম কৰিবলৈ ল'লোঁ আমি আৰু সেইটোকে আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক যদি ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব লাইক আৰু চক কেনেকুৱা লাগিছে এয়া অৰিন্দম বয় বনাই আছে এটা চেলফি যোনটো কেনেকুৱা হয় আপোনালোকে ক'ব কমেণ্ট কৰি জনাব আৰু চাই থাকক দেখি গৈ থাকিব বিনাশকে আৰু লগত মই আছোঁ আৰু সমিৰণ শইকীয়া আছে আৰু এইটো হৈছোঁ মই এয়া চক চেলফি মাৰি দেখাইছোঁ এইটো সমিৰণ শইকীয়া এইটো হাঁহি দিছে চবকে হাঁহি কৈছে আপোনালোকে হাঁহি কওক আৰু এখন চাইকেল আমি মডিফাই কৰি দিম ফুলেদি সজাই মডিফাই কৰি দিম এইখন মডিফাই কৰি আমি ষ্টেজত লগাই দিম কেনেকুৱা লাগিব আপুনি ক'ব আৰু চক চাই থাকক এইখন বনাই দিলোঁ গোটেই ৰাইজে চেলফি মাৰি আছে এতিয়া আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে সেইটো কওক সেইটো মেইন আৰু যদি আপোনালোকৰ ঘৰতো এনেকুৱা ধৰণৰ বিয়া বা এনি ডেক'ৰেশ্যন আপোনালোকে কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে ইয়াৰ কাৰণে আপোনালোকক ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ দিয়া হ'ব আপুনি সেই ফোন নাম্বাৰত কল কৰি ইয়াৰ কাৰণে যোগাযোগ কৰিব পাৰিব বন্ধু বান্ধৱীসকল এইটো এটা সৰু কাম আমি হাতত লৈছিলোঁ কৰিবলৈ অৰিন্দম বৰা আৰু সমিৰণ শইকীয়াৰ মানে আগ্ৰহত বহুত কষ্ট কৰি তেখেতলোক দুইজনে এই যোনটো গ্ৰুপ হয় এই গ্ৰুপটোৰ সৃষ্টি কৰি এতিয়া আমি সকলোৱে মিলি ইয়াত কাম কৰি ভাল লাগে যথেষ্টখিনি ফুলৰ সজ্জা বনাওঁ মানে ফুলেৰে ধুনীয়াকৈ আমি যিকোনো এটা পৰিৱেশ ধুনীয়া কৰি পেলাব পাৰোঁ আমাৰ মানে সেইটোৱেই আমাৰ লক্ষ্য যে বিয়া ঘৰত আহি মানুহে যাতে দেখিয়েই ভাল লাগে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি এটা এনেকুৱা ধৰণৰ কাম কৰিয়ে আছোঁ আৰু এয়া চক সমিৰণ শইকীয়াই মাৰি আছে জাপিৰ লগত ডেক'ৰেশ্যন হ'ব ডেক'ৰেশ্যন কৰিব এই জেগাটো হ'ব কইনা বহা জেগাটো আমি এটা ধুনীয়াকৈ মানে ডিজাইন কৰি আমি বনাইছোঁ এইটো ডিজাইনটো সমিৰণ শইকীয়াৰ ডিজাইন হয় সমিৰণ শইকীয়াই ডিজাইনটো দিছে এইটো মানে সমিৰণ শইকীয়া অৰিন্দম বৰা আৰু মানে মই মিথু আৰু মই মানে অলপ লাগি ভাগি দিম আৰু হেল্পাৰ হয় কৰি মেলি ধুনীয়াকৈ আমি গোটেই ছিষ্টেমটো বনালোঁ আৰু আপোনালোকক শেষত দেখাম শেষলৈ ভিডিঅ'টো সেইকাৰণেই চাবলৈ গৈছোঁ শেষত দেখাই দিছোঁ কেনেকুৱা হয় এইটো চক কেনেকুৱা লাগি গৈছে চোফাখনেদি চোফাত বহি থাকিব কইনা চোফাত বহি থাকিব আৰু ৰাইজে চাই থাকিব চেলফি মাৰিব ফটো মাৰিব DSLR আহিব কি মজা লাগিব মজা এইটো সমিৰণ শইকীয়া লাষ্টত এটা ঠিক কৰি দিছে মজা লাগিছে যদি মজা লাগিছে তেন্তে আপোনালোকৰ মজা লাগিছে নাই সেইটো কমেণ্ট কৰি জনাব আপোনালোকৰ মজা লাগিছেনে নাই সেইটো কমেণ্ট কৰি জনাব নহ'লে কি হ'ব নহ'লে একো নহয় বাৰু কোনো কথা নাই এইটো চক জাপি আৰু চাইকেল আমি তেনেকুৱাবোৰ বস্তুৱেদি এটা ডেক'ৰেশ্যন কৰিছিলোঁ এখন বিয়াত আৰু সেই বিয়াখনৰে দৃশ্য আপোনালোকক মই দেখাই আছোঁ এইখন হৈছে গেটৰ সজ্জা গেটখন বনাই থকা হৈছে যোনখন প্ৰথম এণ্ট্ৰি গেটখন বনাই থকা হৈছে আপোনালোকে গোটেই ভিডিঅ'টো চাবলৈ পাব গোটেই মানে একদম প্ৰথম পৰা শেষলৈকে আপোনালোকে চাবলৈ পাব এইখিনিত চব আমি ওপৰত মাৰিছোঁ অৰ্কিড মাৰি দিছোঁ অৰ্কিড ফ্লাৱাৰ ডেক'ৰেশ্যন কৰা হৈছে ওপৰতো আৰু জাষ্ট সোমাই গৈয়ে আপোনালোকে পাই যাব আপোনালোকে পাবগৈ চাই থাকক পাই যায় এখন একদম মজা চাইকেল আৰু এটা ৰিং এইটো চব চাইকেল আৰু লগত এটা ৰিং কেনেকুৱা লাগিছে কওক ভিতৰত লাইট দিয়া আছে লাইট দি একদম ধুনীয়া এটা ডেক'ৰেশ্যন কৰিব লাইটিং উইথ ডেক'ৰেশ্যন কেনেকুৱা লাগিছে এইটো আপোনালোকে কমেণ্ট কৰি জনাব সেইটো খালি নাপাহৰিব
বন্ধু বান্ধৱীসকল ইমানেই আছিল আজিৰ ভিডিঅ'টো আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেতিয়া এনেকুৱা ভিডিঅ'ৰ মানে আপুনি চাই থাকিব পাৰিব আৰু কাষতে থকা বেল আইকনটো আপুনি কিটিং কেনে দবাই দিব তেতিয়া আপুনি নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো চাব পাৰিব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ এটা ধুনীয়া দৃশ্যৰে বাই আজিলৈ